दिनै आम आदमी पार्टीनि 11थि गायसनथाय सान हादरनि दाब दाब जायगायाव फालिनाय बादिनो कार्बि आंलं जिल्लायाव आम आदमी पार्टीआ 11थि गायसनथाय सानखौ फालियो। कार्बि आंलं जिल्लानि सदर सहर साखाथियाव थानाय दिफु लामदिं लामा सेराव थानाय कार्बि आंलं जिल्ला आम आदमी पार्टीनि मावख'आव 11थि गायसनथाय सान फालिनाय हाबाफारियाव कार्बि आंलं जिल्लाजों लोगोसे डिमा हासाव जिल्लानि गोबां दैदेनगिरि आरो मावथि सोद्रोमाफोरा बाहागो लादोंमोन। आम आदमी पार्टी और कार्बि आंलंत इतिमध्ये आमी एटा लायाले खपनि पतिছো विशेषकर आमी दुर्नीति विरोधी सुशासन और न्यायर कारण आमी जुझि आइছো और कार्बि आंलंर जनताक आमी ভাল सरकार दिन बुली আজি जन्मदिनते प्रतिज्ञा करছো। गतिके इयात एटिया बहुतखिनि चलि আছে जिखिनि नेকি राइजर एगेन्स्ट এই গতিকে সেইবিলাক আমি নিৰ্মূল কৰিবলৈ কাৰণে উঠিব লাগে। বিশেষকৈ আমাৰ ইয়াত যিবিলাক ইছ্যু আছে ইছ্যুবিলাক আমি দাঙি ধৰিম আৰু এই প্ৰতিষ্ঠা দিৱসতেই মই ক'ব বিচাৰোঁ এদিন অসমত আৰু কাৰ্বি আংলঙত আমি চৰকাৰ গঠন কৰিম আৰু যাৰ কাৰণে নেকি সকলো আমাৰ কৰ্মকৰ্তা জাগৰণ হৈছে আৰু এইটো মাননীয় অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত এটা ডাঙৰ পদক্ষেপ লৈছে। ইতিমধ্যে অসমত আহি তেখেতে কৈছে যাৰ ৰজা নেকি বেপাৰী তাৰ প্ৰজা দুখীয়া হ'ব বা এইটো কৰি গৈছে এটা ৱাৰ্ডিং। গতিকে এইটো লৈ আমি আজি আমাৰ আম আদমি পাৰ্টি ৰাষ্ট্ৰীয় কমিটি হিচাপে ঘোষণা হোৱাৰ পিছতে আমি প্ৰতি বছৰে জন্মদিৱস পালন কৰোঁ। ঠিক ৰাষ্ট্ৰীয় কমিটি আৰু ৰাজ্যিক কমিটিৰ লগত সহযোগ ৰাখি আজি আমি আম আদমি পাৰ্টি কাৰ্বি আংলং জিলা কমিটিৰ সহযোগত আজি আমি 11তম অৰ্থাৎ আমাৰ 11 বছৰ অতিক্ৰম কৰিছোঁহি 11তম প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। গতিকে আমাৰ আম আদমি পাৰ্টি কাৰ্যকৰ্তাবিলাক আহিছে আমাৰ মুখ্য কাৰ্যালয়লৈ আৰু সকলোৱে সহযোগ কৰাৰ কাৰণে আজি সকলোকে ধন্যবাদ দিছোঁ। গতিকে আমি এইটোৱে প্ৰচাৰিত কৰিব বিচাৰিছোঁ যে কাৰ্বি আংলঙত ইতিমধ্যে আপ শক্তিশালী হৈ উঠিছে। গতিকে অনাগত দিনত আপে খুব সুন্দৰকৈ কাম কৰি যাব, ৰাইজৰ মাজলৈ সোমাবলৈ সক্ষম হৈছে। গতিকে আজিৰ দিনটোত মই ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যে আম আদমি পাৰ্টি যেনেকৈ বিগত সময়ছোৱাত আমি অট'নমাছ কাউন্সিল ইলেকশ্যনো খেলিলোঁ আৰু আহি থকা লোকসভাটো যেন আমি ভাল এটা ৰিজাল্ট কৰিব গৈ আছোঁ এইটো ৰাইজে সহযোগ জনোৱাৰ কাৰণে। গতিকে অনাগত দিনত আজি এটা ভাল দিন, আমাৰ জন্মদিৱস লগত কিছু কথা সংগতি ৰাখিব বিচাৰিছোঁ। গতিকে আমি লোকসভা নিচেই কাষতেই আছে, গতিকে আমি সক্ৰিয় হৈ উঠিছোঁ ইতিমধ্যে। গতিকে মই কাৰ্বি আংলংবাসীক বাৰ্তা দিব বিচাৰিছোঁ যে অনাগত আহি থকা যি লোকসভা আজি তাৰিখৰ পৰা এটা শুভ সংকেত দিব বিচাৰিছোঁ। আপে কাৰ্বি আংলঙত এদিন হ'লেও চৰকাৰ গঠনৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে আৰু ৰাইজে আমাক সেই জনাদেশটো দিছে, যোৱাবাৰে আমি পাইছোঁ। গতিকে আমি আজি তাৰিখত ক'ব বিচাৰোঁ লোকসভাটো আমি ভাল ৰিজাল্ট কৰিম। গতিকে আমি আম আদমি পাৰ্টিৰ নীতি আদৰ্শ অৰবিন্দ কেজৰিৱালৰ নীতি আদৰ্শ লৈ আমি আগবাঢ়ি আছোঁ। গতিকে অনাগত দিনতো আমি আহি থকা দিনবোৰতো যাতে আমি ৰাইজক যি অন্যায় হৈ আছে, যি অত্যাচাৰ হৈ আছে, শাসনৰ নামত যি শোষণ চলি আছে, এই শাসনৰ নামত যি শোষণবিলাকক যদি আমি আঁতৰাই যদি এখন সুস্থিৰ আৰু সুসবল সুস্বাস্থ্য এখন মানে ইয়াত চৰকাৰ গঠিত কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় কাৰ্বি আংলং ৰাইজে উপকৃত হ'ব বুলি ভাবোঁ। গতিকে আজিৰ দিনটোত আৰু বেছি ক'ব নোখোজোঁ যে আমাৰ 11তম প্ৰতিষ্ঠা দিৱসৰ লগতে এই কথাখিনি ক'ব লগা হৈছে যে অনাগত দিনত আহি থকা দিনত আমি সুকলমে অতি সোনকালে আমাক ৰাইজে আঁকোৱালি লৈছে যেনেকৈ আৰু আমি ইয়াত প্ৰতিষ্ঠিত হ'ম অতি সোনকালে। গতিকে সেইখিনি আছিল। মই মিডিয়া বন্ধুসকলকো ক'ব বিচাৰোঁ আপোনালোকে নিশ্চয় জ্ঞাত আগতেও আমাৰ কাৰণে আপোনালোকে আহি বহু কষ্ট কৰিছে আৰু যাৰ কাৰণে প্ৰচাৰ কৰি আছে আপোনালোকে দিনে ৰাতি অহৰহ কষ্ট কৰি। গতিকে এইদৰে আপোনালোকে প্ৰচাৰ কৰক। আপোনালোকক ধন্যবাদ দি মই আজি আমাৰ যি কাৰ্যসূচী আছিলে 11তম প্ৰতিষ্ঠা দিৱস, গতিকে আপোনালোককো ধন্যবাদ দিছোঁ। অনাগত দিনত যাতে আমাৰ কাৰ্যবিলাক সফল কৰাৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ে। নমস্কাৰ। কাৰ্ডম সহযোগ ৰাখি আজি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটিও আজি আমি এই 11তম প্ৰতিপালন যিটো আমাৰ জন্ম উৎসৱ দিৱসটো আজি পালন কৰিছোঁ। গতিকে সকলো ষ্টেট কমিটি ব্যক্তিসকলো আমাৰ আহিছে আৰু আমাৰ ৰাজ্যিক কমিটি ব্যক্তিসকলো আহিছে, লগতে আমাৰ ডিমা হাছাও আৰু কাৰ্বি আংলং ইনচাৰ্জ মাননীয় ভোগেশ্বৰ চিয়ামো আহিছে। তেখেতৰ নেতৃত্বতে আজি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটিৰ এই কাৰ্যসূচীটো লোৱা হৈছে। গতিকে আমি আৰম্ভ কৰিছোঁ আজি।
প্ৰতিষ্ঠা দিৱস এঘাৰৰ ধন্যবাদ। Aku ini